নমস্কাৰ, মই কেইটামান ইণ্টাৰেষ্টিং জিকে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। 1 নম্বৰ প্ৰশ্ন, কি জন্তুৱে একেৰাহে 3 বছৰ থিয় হৈ থাকিব পাৰে? কি জন্তুৱে একেৰাহে 3 বছৰ থিয় হৈ থাকিব পাৰে? উত্তৰ, ঘোঁৰা। 2 নম্বৰ, মহাভাৰতৰ অন্য এটা নাম কি? মহাভাৰতৰ অন্য এটা নাম কি? উত্তৰ, পঞ্চম বেদ। 3 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিংটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিংটোৰ নাম কি? উত্তৰ, বুৰ্জ খালিফা। 4 নম্বৰ, অক্টোপাছৰ কিমানখন কলিজা থাকে? অক্টোপাছৰ কিমানখন কলিজা থাকে? উত্তৰ, 3খন। 5 নম্বৰ, মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? উত্তৰ, 7ম। 6 নম্বৰ, মৃত্যুৰ পাছত মানুহৰ শৰীৰৰ ওজন কিমান কমি যায়? মৃত্যুৰ পাছত মানুহৰ শৰীৰৰ ওজন কিমান কমি যায়? উত্তৰ, 21 গ্ৰাম। 7 নম্বৰ, খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ ফলত কোনটো ৰোগ দেখা দিয়ে? উত্তৰ, কোষ্ঠকাঠিন্য। 8 নম্বৰ, কোন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয়? উত্তৰ, থাইলেণ্ড। 9 নম্বৰ, সাপে কিমান দিন নোখোৱাকৈ থাকিব পাৰে? উত্তৰ, 15 দিন। 10 নম্বৰ, কোন দেশত প্লাষ্টিকৰ ঘৰ বনোৱা হয়? কোন দেশত প্লাষ্টিকৰ ঘৰ বনোৱা হয়? উত্তৰ, কলম্বিয়া। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন কথা জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।